এইদৰে নগাঁও বাছ কছাৰী এইদৰে ৰথখিনি ৰথযাত্ৰা আমাৰ আন্তৰ্জাতিক কৃষ্ণ সমাগমী সংঘ ইস্কনৰ নগাঁৱত আমাৰ 9 বছৰ হৈছে আৰু এই বছৰ বিশেষ পদক্ষেপ কি আমি সমূহ ৰাইজ মিলি পেলাই কৰিব লৈছোঁ। বিশ্ব হিন্দু পৰিষদকে ধৰি বজৰং দল, ৰাষ্ট্ৰীয় সেৱক সংঘ আৰু বিভিন্ন সংগঠন আমি সকলোৱে একযোগ হৈ পেলাই কৰিছোঁ আমাৰ ভগৱানৰ ৰথৰ। সেইটো এটা বৈশিষ্ট্য আমাৰ এইবাৰ। আৰু বিভিন্ন ভাষা ভাষী সকলো বিভিন্ন ভাষা ভাষী সকলো বিভিন্ন ভাষাভাষী ঐক্য সংগতি আমাৰ মূল উদ্দেশ্য হৈছে ঐক্য আৰু আজি এইটোৰ এটা প্ৰতিফলন হৈছে আৰু আমি ভাবিছোঁ যে আগলৈ আৰু বেছিয়ে কৰিম যাতে সকলোৱে একতাটো থাকে। আপোনালোকে ক'ৰ পৰা আৰম্ভ কৰিছে? আমি আমাৰ অস্থায়ী মন্দিৰ আছে পূজাৰীপতি গুৰুদ্বাৰত তাৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি সৰ্বগা যাম এনেকৈ গোটেইখন ঘূৰি ক'ত শেষ কৰিবগৈ আপোনালোকে? নকৰোঁ, আকৌ আমি তালৈকে ঘূৰি আহিম। আকৌ ঘূৰি